নমস্কাৰ, মই ৰুণু। মোৰ ৰেচিপি এটালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব, চাব সম্পূৰ্ণকৈ। এয়া আপোনালোকৰ সকলোৰে পৰিচিত নৰসিংহ পাতৰ চাটনি। এনেকৈ বনাই কেতিয়াবা খাইছেনে বাৰু? যদিহে খোৱা নাই, এবাৰ আপোনালোকে খাই চাব পাৰে বনাই, খুব ভাল পাব খাই। এয়া নৰসিংহ পাত লৈছোঁ, নাৰিকল ৰুকা লৈছোঁ, তেঁতুলী টেঙা অলপমান লৈছোঁ, নহৰু, আদা, জলকীয়া আৰু বাদাম লৈছোঁ, ৰঙা বাদামটো। এইখিনিৰ সৈতে মই এই চাটনিবিধ বনাম। বাদামখিনি ভাজি ল'ম ৰঙচুৱাকৈ। মই বাকলি নুগুচাওঁ বাদামৰ, এনেকৈ দিম। বিৰাট ভাল লাগে খাই পেলাই, আপোনালোকে এবাৰ হ'লেও বনাই খাই চাবচোন। এইখিনি মোৰ হৈয়ে গৈছে ভজা। এতিয়া এইখিনি নমাই থ'ম মই ঠাণ্ডা হোৱালৈকে। আকৌ মই এইখন পেনতে এই পাতখিনি ভাজি ল'ম, নৰসিংহ পাতখিনি। এনেকৈ মুচমুচীয়াকৈ ভাজিম, একেবাৰে ল' ফ্লেমত মই ভাজি আছোঁ। বেছিকৈ জুইটো দিলে জ্বলি যাব পাতখিনি। এয়া চাওক মুচমুচীয়া হৈ গ'ল। এইটো পৰ্যায়তে নমাই থ'লোঁ। এতিয়া তেল অকণমান দিছোঁ, তাতে মই নহৰু, আদা, জলকীয়াখিনি অকণমান ভাজি ল'ম। এয়া এইখিনি অকণমান ৰঙচুৱাকৈহে ভাজিম মই, বৰ বেছি এটা নাভাজোঁ। এইখিনি মোৰ হৈয়ে গৈছে। এয়া এতিয়া এই গোটেইখিনি মই মিক্সি জাৰ এটাতে ভৰাই পেলাই পিচিম। এয়া বাদামখিনি ঢালি দিছোঁ। এয়া ভাজি লোৱা আদা, নহৰু, জলকীয়া, এই তেঁতুলী টেঙাৰ ৰসটো দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। নাৰিকলৰ ৰুকা দিছোঁ, এয়া 4 চামুচমান। নাৰিকলৰ ৰুকা দিলে খুব ভাল লাগে খাই পেলাই। এইখিনি মোৰ ৰেডি হৈ গ'ল। এই চাটনিবিধ আপুনি ভাতৰ লগত, গৰম গৰম ৰুটিৰ লগত, পৰঠাৰ লগত, পুৰিৰ লগত, যিকোনো লগতে খাব পাৰে। খুবেই ভাল লাগে খাই পেলাই। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। আৰু যিসকলে নতুনবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আকৌ পুনৰ লগ পাম। আজিলৈ আহোঁ।